সো ফ্ৰেণ্ডছ মই আজি আপোনালোকৰ বাবে এনেকুৱা এটা এপ্লিকেশ্যন লৈ আহিলোঁ যিটোৰ দ্বাৰা আপোনালোকে 1 মিনিটত আপোনালোকে 100টাতকৈ অধিক ছাবস্ক্ৰাইবাৰ্ছ আপোনালোকে বঢ়াব পাৰিব, লগতে আপোনাৰ ৱাচ টাইমো বাঢ়িব আৰু আপোনাৰ ভিউজো বাঢ়িব। আৰু এইটো একো এনেকুৱা থাৰ্ড পাৰ্টি এপ্লিকেশ্যন নহয় যেনেকৈ আপোনালোকে ইউজ কৰি পিনে আপোনাৰ ইউটিউব চেনেলত কিবা প্ৰব্লেম হ'ব বা বেন হ'ব বা মনিটাইজৰ প্ৰব্লেম হ'ব, এনেকুৱা একো নহয়। মই অলৰেডি ইউজ কৰোঁ এইটো এপ্লিকেশ্যন। এনেকুৱা নহয় যে মই ইউজ নকৰাকৈ আপোনালোকক ইউজ কৰিব কৈছোঁ আপোনাৰ চেনেল প্ৰব্লেম হ'ব বা একো এনেকুৱা থাৰ্ড পাৰ্টি এপ্লিকেশ্যন নহয়। অলৰেডি মই ইউজ কৰোঁ। আপোনালোকক মই লাইভ প্ৰুফ দেখাই দিওঁ। যিটো চেনেল মই এতিয়া ভিডিঅ' বনাই আছোঁ এইটো চেনেলতে মই এইটো এপ লগত লগ ইন কৰি পিনে ছাবস্ক্ৰাইব বঢ়াই আহিছোঁ, আপোনালোকেও বঢ়াব পাৰিব। সব ফ্ৰেণ্ডছ মই এনেকৈ বক নকৰোঁ, আপোনালোকক লাইভ প্ৰুফ লগত মই দেখুৱাই দিম যিটো এপ্লিকেশ্যন মই লৈ আহিছোঁ। এইটো এপ্লিকেশ্যন দ্বাৰা মই আপোনালোকে যিটো প্ৰুফ দেখুৱাম আপোনালোকে হয়তো নিশ্চয় বিশ্বাস কৰিব। যদি আপোনালোকে বিশ্বাস নকৰে যে এইটো এপ্লিকেশ্যন কাম নকৰে, তেতিয়াহ'লে আহি পিনে আপোনালোকে কি কৰিব, বেক আহি পিনে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এইটো ভিডিঅ'ত আপোনালোকে ৰিপৰ্ট মাৰি পিনে মোৰ চেনেল বেন কৰি দিব পাৰিব। এনেকুৱা নহয়, মই একো থাৰ্ড পাৰ্টি এপ্লিকেশ্যন নহয়, একো এনেকুৱা ফেক ভিডিঅ' নহয়। মই অলৰেডি ইউজ কৰিছোঁ আৰু এনেকুৱা মই প্ৰুফ পাইছোঁ, তেতিয়াহে আপোনালোকক মই জনাইছোঁ কেনেকৈ আপোনালোকে ছাবস্ক্ৰাইব বঢ়াব পাৰিব। সব ফ্ৰেণ্ডছ মই লৈ গৈছোঁ মোবাইল স্ক্ৰীনত, আপোনালোকে ষ্টেপ বাই ষ্টেপ চাব, লগতে মই আপোনালোকক লাইভ প্ৰুফ দেখুৱাই দিম। সব ফ্ৰেণ্ডছ লেটছ গো। সো ফ্ৰেণ্ডসকল মই আহি গ'লোঁ মোবাইল স্ক্ৰীনত। প্ৰথমতে আপোনালোকে কি কৰিব, আপোনালোকে এপটো ইনষ্টল কৰি ল'ব। মই ভিডিঅ' ডিছক্ৰিপশ্যনত এই এপটোৰ লিংক দিয়া আছে, আপোনালোকে তাৰ পৰা গৈ পিনে ইনষ্টল কৰি ল'ব পাৰিব। ইনষ্টল কৰাৰ পাছত ফ্ৰেণ্ডসকল আৰু এটা কথা কৈ দিওঁ যে এই এপটো প্লে ষ্ট'ৰৰ অফিচিয়েলি এপ হয়, আপোনালোকে এনেকৈ একো টেনশ্যন ল'ব নালাগে। তাৰপাছত আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পাছত ফ্ৰেণ্ডসকল আপোনালোকে ইয়াত দেখি পাইছে ভাইৰেল চেনেল বুলি এপটোৰ নাম থাকিব। আপোনালোকে কি কৰিব, এই এপটো চিম্পলকৈ অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পাছত ফ্ৰেণ্ডসকল আপোনালোকে কিছুমান পাৰ্মিশ্যন বিচাৰিব। আপোনালোকে কি কৰিব, কিছুমান পাৰ্মিশ্যন দি পিনে এলাউ কৰি ল'ব। এলাউ কৰাৰ পাছত আপোনালোকে লগ ইন কৰিব ক'ব। আপোনালোকে যিটো চেনেল লগত আপোনালোকে লগ ইন ছাবস্ক্ৰাইবাৰ্ছ আৰু আপোনালোকে ৱাচ টাইম ভিউজ আপোনালোকে বঢ়াব খোজে, সেই চেনেলটোৰ লগত আপোনালোকে কি কৰিব, লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পাছত আপোনালোকে কি কৰিব, আপোনালোকে ইউটিউবত যাব। ইউটিউবত আপোনালোকে যোৱাৰ পাছত আপোনালোকে যিটো চেনেলত আপোনালোকে এই এপটো লগ ইন কৰিছিলে, আপোনালোকে তাতো কি কৰিব, ইউটিউবতো আপোনালোকে এইটো চেনেল লগতে আপোনালোকে কি কৰিব, লগ ইন কৰি পিনে আপোনালোকে ইউটিউব অ'পেন কৰি থ'ব। চ' ফ্ৰেণ্ডছ আপোনালোকে দেখি পাইছে যিটো চেনেলত মই এতিয়া ছাবস্ক্ৰাইবাৰ্ছ বঢ়াব খুজিছোঁ, এইটো চেনেল মই লগ ইন কৰি থোৱা আছে। আৰু দেখি পাইছে যিটো মোৰ অৰিজিনেল যিটো চেনেল আজাম এণ্ড কুইক টেক, এইটো চেনেল মই অ'পেন কৰি থোৱা আছে ইয়াত। তাৰপাছত আপোনালোকে কি কৰিব, এপটো চিম্পল অ'পেন কৰিব। অ'পেন কৰাৰ পাছত আপোনালোকে কেনেকৈ বঢ়াব পাৰিব ৱাচ টাইম লগতে ছাবস্ক্ৰাইবাৰ্ছ মই আপোনালোক দেখাই দিছোঁ। আপোনালোকে ইয়াত বহুতো এনেকুৱা চেনেল দেখি পাইছে। তো আপোনালোকে কি কৰিব, চিম্পলি যিকোনো চেনেল আপোনালোকে অ'পেন কৰি ল'ব। আপোনালোকে যেতিয়া এইটো ভিডিঅ'ৰ এইটোত ক্লিক কৰিব, তাৰপাছত আপোনালোকে ইয়াত টাইম দিয়া আছে, প্লিজ ৱাচ ভিডিঅ' আনটিল কাণ্ট্ৰি ফিনিছ। তাৰপাছত আপোনালোকে এইটো টাইমটো দিয়াৰ পাছত আপোনালোকে কি কৰিব লাগিব, মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিছোঁ। আপোনালোকে এইটো ভিডিঅ'টো চাব লাগিব। যিমানলৈকে ইয়াত টাইম দিয়া আছে আপোনালোকে তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। চোৱাৰ পাছত আপোনালোকে কি কৰিব, ইয়াত লাইক কৰিব। লাইক কৰাৰ পাছত এইটো চেনেল ছাবস্ক্ৰাইব কৰিব আৰু বেক আহি যাব। বেক অহাৰ পাছত আপোনালোকে অট'মেটিকেলি আপোনাৰ 10 কইন্স এড হৈ যাব। আপোনালোকে সেই 10 কইন্সটো আপোনালোকে এনেকুৱা ছাবস্ক্ৰাইব, প্ৰতিটো চেনেল আপোনালোকে এনেকুৱা ছাবস্ক্ৰাইব কৰিব লাগিব, তেতিয়াহে আপোনাৰ চেনেলত ছাবস্ক্ৰাইবাৰ্ছ বাঢ়িব। এতিয়া আপোনালোকে ইয়াত লাইক কৰিব লাগিব আৰু ছাবস্ক্ৰাইব কৰিব লাগিব, আৰু অট'মেটিক ইয়াত দেখি পাইছে ক্লিক ছাবস্ক্ৰাইব এণ্ড লাইক ভিডিঅ' টু গো বেক। এতিয়া আপোনালোকে বেক আহি যাব। বেক হোৱাৰ পাছত আপোনালোকে ইয়াত কি আহিব, কইন্স আপোনাৰ ৰিচিভ আহিব। দেখি পাইছে ছাবস্ক্ৰাইব চেনেল ছাকচেছফুল, কংগ্ৰেচুলেশ্যন ইউ হেভ এ কমপ্লিট দ্য চেনেল ছাবস্ক্ৰিপশ্যন, ইউ ৰিৱাৰ্ড দিছ কনফাৰ্মেশ্যন কইন্স নম্বৰ 10 + 10 আপোনালোকে ইয়াত কি হ'ল, এড হৈ গ'ল। তো আপোনালোকে দেখি পাইছে মোৰ ইয়াত 110টা কইন্স আছে। মই আপোনালোকে এতিয়া যিটো মেইন আপোনালোকে কেনেকৈ ছাবস্ক্ৰাইবাৰ্ছ আপোনালোকে বঢ়াব পাৰিব, আপোনালোকে ইয়াত দেখি পাইছে কেম্পেইন বুলি আছে, আপোনালোকে কেম্পেইনত ক্লিক কৰিব। আৰু যদি আপোনালোকে কইন্স বঢ়াব প্ৰচেছ কৰিব খোজে, তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰা প্ৰচেছ কৰিব পাৰিব। এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ কেম্পেইনত যোৱাৰ পাছত আপোনালোকে দেখি পাইছে প্লাছ আইকন দিয়া আছে, আপোনালোকে ইয়াত প্লাছ কৰি ল'ব। প্লাছ কৰাৰ পাছত আপোনালোকে দেখি পাইছে মই আগতো এনেকুৱা হৈছে, মোৰ আজাম এণ্ড কুইক টেক মই আগতো এনেকুৱা ছাবস্ক্ৰাইবাৰ্ছ বঢ়াইলোঁ। তো আপোনালোকক মই দেখুৱাই দিম। আপোনালোকে প্ৰথম যিটো আপোনাৰ ইম্পৰ্টেণ্ট মই এইটো দেখুৱাই দিছোঁ। আপোনালোকে ইয়াত কি কৰিব, আপোনাৰ যিটো ভিডিঅ'ৰ লিংক আছে আপোনালোকে ইয়াত পেষ্ট কৰি ল'ব। মই আপোনালোকে ইয়াত পেষ্ট কৰি দেখাই দিছোঁ। পেষ্ট কৰাৰ পাছত আপোনালোকে চাৰ্চ ক্লিক কৰি ল'ব। চাৰ্চ ক্লিক কৰাৰ পাছত আপোনালোকে দেখি পাইছে মোৰ যিটো চেনেল আহি গ'ল, ইয়াত ছাবস্ক্ৰাইব কমি যোৱা বেক কেনেকৈ মই এইটো মোৰ চেনেলত আছে। আপোনালোকে ইয়াত দেখি পাইছে। তাৰপাছত আপোনালোকে কি কৰিব, ইয়াত প্লাছ দেখি পাইছে, আপোনালোকে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত দেখি পাইছে ইনপুট এষ্টিমেট ছাবস্ক্ৰাইবাৰ আৰু ৱাচ টাইম আপোনালোকে কিমান মিনিট আপোনালোকে ৱাচ টাইম ল'ব পাৰে। ইয়াত দেখি পাইছে 6 মিনিট
8 মিনিট আপোনালোকে 9 মিনিটলৈকে ৱাচ টাইম আপোনালোকে ল'ব পাৰিব আপোনালোকে যিমান কইন্স জমা কৰিব আপোনালোকে সিমান আপোনালোকে ৱাচ টাইম ল'ব পাৰিব আৰু আপোনালোকে ছাবস্ক্ৰাইবাৰ কিমান ল'ব পাৰিব আপোনালোকে 500 লাষ্ট একেবাৰে 500 লৈকে আপোনালোকে এবাৰত আপোনালোকে 500 ল'ব পাৰিব তাৰপিছত মই এতিয়া মোৰ ইমান কইন্স 500 ল'ব হ'লে আপোনাৰ আৰু 500 ছাবস্ক্ৰাইবাৰ্ছ ল'লে আপোনালোকৰ 5000 কইন্স লাগিব আৰু ৱাচ টাইম আপোনালোকে 1 মিনিট পাব তাৰপিছত আপোনালোকে কি কৰিব মই এতিয়া মোৰ যিটো কইন্স কম আছে মই এতিয়া 10 ছাবস্ক্ৰাইবাৰ লৈছোঁ 10 ছাবস্ক্ৰাইবাৰ্ছ লৈছোঁ আৰু ৱাচ টাইম 1 মিনিট ল'লোঁ তাৰপিছত আপোনালোকে দেখি পাইছে ইম্পৰ্ট এষ্টিমেট ছাবস্ক্ৰাইবাৰ্ছ 10 ল'লোঁ আৰু ৱাচ টাইমটো ল'লোঁ 1 মিনিট ল'লোঁ আৰু যদি ৱাচ টাইমটো বেছি কৰি দিয়ে তেতিয়াহ'লে কইন্সটো আপোনাৰ বাঢ়ি যাব তো মই বৰ্তমান 1 মিনিট লৈছোঁ 1 মিনিট লোৱাৰ পাছত আপোনালোকে ইয়াত দেখি পাইছে ৰ'বা মই আপোনালোকক কেম্পেইন লগাৰ আগত মোৰ ছাবস্ক্ৰাইবাৰ কিমান আছে মই আপোনালোকক দেখুৱাই দিওঁ লাইভ প্ৰুফ লগত আপোনালোকে ইয়াত দেখি পাইছে যে মোৰ ৰিফ্ৰেছ মাৰিলোঁ ইয়াত দেখি পাইছে 312টা ছাবস্ক্ৰাইবাৰ্ছ আছে তাৰপাছত মই আপোনালোকে ইয়াত দেখুৱাই দিছোঁ ইয়াত কেম্পেইন হৈ যোৱাৰ পাছত আপোনালোকে এনেকৈ কৰি ল'ব আৰু আপোনালোকে যিমান কইন্স কালেক্ট কৰিব পাৰে সিমান কইন্স কালেক্ট কৰি ল'ব তাৰপাছত আপোনালোকে ইয়াত ছেভ কৰি ল'ব ছেভ কৰাৰ পাছত ইয়াত আপোনালোকে নোট কিবা দিছে আপোনালোকে চামটাইমছ ইট ইজ নট ভিউ দে ফিনিছ কেম্পেইন বিকজ ছাবস্ক্ৰাইবাৰ্ছ ভিউ ফ্ৰম ৰিয়েল ইউজাৰ আপোনালোকে যিটো পাব ছাবস্ক্ৰাইবাৰ সেইটো ৰিয়েল হ'ব এনেকুৱা একো বৰ্ড চৰ্ড ফেক নহয় আপোনালোকে একো টেনশ্যন ল'ব নালাগে আৰু আপোনাৰ চেনেল একো প্ৰব্লেম নহ'ব আপোনালোকে দেখি পাইছে যিটো মোৰ চেনেল অলৰেডি ইয়াত ইউজ কৰি আহিছোঁ তাৰপাছত আপোনালোকে ইয়াত অ'কে কৰি ল'ব অ'কে কৰাৰ পাছত ফ্ৰেণ্ডসকল আপোনালোকে ইয়াত দেখি পাইছে 10 ছাবস্ক্ৰাইবাৰ্ছ লিখা আছে অকণমান ৰ'ব লাগিব মই আপোনালোকক দেখুৱাই দিছোঁ তাৰপাছত মই আপোনালোকক মোৰ প্ৰফাইল দেখুৱাই দিছোঁ আপোনালোকে ইয়াত দেখি পাইছে এইটো মোৰ যিটো অৰিজিনেল আইডি আপোনালোকে দেখি মই আগতো ইয়াত 21টা ছাবস্ক্ৰাইবাৰ 21টা লৈছোঁ আগত কেম্পেইন এবাৰ লগাইছিলোঁ যেতিয়া 21টা টোটেল ছাবস্ক্ৰাইবাৰ 21টা লৈছোঁ এতিয়া মই আপোনালোকক ইয়াত কেইটা ছাবস্ক্ৰাইবাৰ বাঢ়িছে মই আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে ইয়াত দেখি পাইছে যে মোৰ 2টা ছাবস্ক্ৰাইবাৰ আহি গ'ল আপোনালোকে ইয়াত দেখি পাইছে যে বেছি টাইমো হোৱা নাই এতিয়া আপোনালোকে দেখি পাইছিলে ইয়াত 0 আছিলে ইয়াত 2টা ছাবস্ক্ৰাইবাৰ বাঢ়ি গ'ল তাৰপাছত মই আপোনালোক ইউটিউব ক্ৰিয়েটৰ ষ্টুডিঅ'ত গৈ পিনে দেখুৱাই দিছোঁ ইয়াত 213টা হৈছে 212টা আছিলে টোটেল এতিয়া 214টা হৈ গ'ল আপোনালোকে ইয়াত দেখি পাইছে ছাবস্ক্ৰাইবাৰ মোৰ বাঢ়ি গ'ল সো ফ্ৰেন্ড আপোনালোকে তেনেকা বঢ়াব পাৰিব একো তেনেকা ফেক নহয় আপোনালোকে যিকোনো ভিডিঅ'তে আপোনালোকে ছাবস্ক্ৰাইবাৰ আপোনাৰ চেনেল বঢ়াব পাৰিব কিন্তু আপোনালোকে যিটো এইটো এপ ইউজ কৰাৰ পাছত আপোনাৰ একো এনেকা প্ৰব্লেম নহয় একো থাৰ্ড পাৰ্টি এপ্লিকেশ্যন নহয় আপোনালোকে যিকোনো সো ফ্ৰেন্ডছ ভিডিঅ'টো যদি চাই আপোনালোকক ভাল লাগিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব যদি আপোনালোকে ভাবিছে এই ভিডিঅ'টো ফেক হয় তেতিয়াহ'লে মোৰ চেনেলটো আনছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে ৰিপৰ্ট মাৰি পিনে বেন কৰি দিব পাৰিব মোৰ একো টেনশ্যন নাই কাৰণ মই যিটো আপোনালোকৰ টিক দেখুৱালোঁ 100% ৱৰ্কিং হয় আৰু মোৰ চেনেল লগতো মই তেনেকুৱা কৰিছোঁ এনেকুৱা নহয় মই নকৰাকৈ আপোনালোকক কৰিব কৈছোঁ সব ফ্ৰেণ্ডছ আপোনালোকে দেখিলে ছাবস্ক্ৰাইবাৰ কেনেকুৱা বাঢ়িলে 212টা আছিলে আপোনালোকে 200 ইয়াত দেখি পাইছে 215টা হৈ গ'ল আপোনালোকে ইয়াত দেখি পাইছে আপোনালোকে এনেকুৱা ইয়াত দেখি পাব তেনেকুৱা আপোনালোকে